Good morning guys. আজি যাম মানস নেশ্যনেল পাৰ্ক। এতিয়া উঠিলো ৰেডি হৈ লৈছো। মানসত যোৱাৰ আগতে দুটামান কথা মানসৰ বিষয়ে। মানসৰ এৰিয়াটো মোটামুটি 950 স্কয়াৰ কিলোমিটাৰ আৰু মানস এষ্টাব্লিছ হৈছিল 1990 চনত। মানস নেশ্যনেল পাৰ্ক বিশেষকৈ দুখন ডিষ্ট্ৰিক্টত পৰে, বাক্সা আৰু চিৰাং। আৰু ইয়াৰ কিছু অংশ ভূটানতো পৰে। ইউনেস্কোৰ ফালৰ পৰা মানস নেশ্যনেল পাৰ্কক ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰিছিল। আৰু ইয়াত বিশেষকৈ সোণালী বান্দৰ, বনৰীয়া গাহৰি, বাঘ এইবোৰৰ কাৰণে বিখ্যাত হয় আৰু বিভিন্ন প্ৰকাৰৰ জীৱ জন্তু দেখা পায়। তো আজি যাম, ভিতৰলৈ যাম, মানস নেশ্যনেল পাৰ্কৰ ভিতৰত যাম, চাওঁ কি কি দেখা পাওঁ। ফাইনেলি গা পা ধুই চাহ পানী খাই ৰেডি। এতিয়া লেটছ গো টু মানস নেশ্যনেল পাৰ্ক। তো ফাইনেলি আমি আহি পালোঁ হাইদত। ইয়াৰ পৰা গাড়ী আহিব, গাড়ীৰ পৰা আমি গাড়ীৰে যাম মানস নেশ্যনেল পাৰ্ক। মানসত যাওঁতে প্ৰথম জন্তু এইটোৱে আমাৰ কুকুৰ। একো নাই, কুকুৰ হ'লেও জন্তু। আৰু ইয়াক বিদায় দি এতিয়া আমি মানসৰ পিনে ৰাস্তাত প্ৰথমতে পাই গ'লোঁ BS কলেজ, আমাৰ নিজৰ কলেজ। মানসলৈ আহিলে প্ৰথমতে আমি বৰপেটা ৰোড পাব লাগিব। বৰপেটা ৰোডৰ লাইনৰ সিপাৰে হয় মানস। তো প্ৰথমতে এয়া চিমলাগুৰিৰ পৰা ৰাইট চাইডে সোমাই যায় বৰপেটা ৰোডৰ পিনে, ষ্টেচনৰ পিনে। তো ষ্টেচনৰ পৰা উত্তৰ চাইডে হয়, মানে ষ্টেচন পাৰ হ'ব লাগে। আৰু ট্ৰেইন আলি পাৰ হৈ আমি মানসৰ পিনে। আহি প্ৰথম গেটখন পালোঁ মানসৰ। আমি ছেকেণ্ড গেটেৰে যাম, আৰু এখন গেট আছে। ফাইনেলি পালোঁ আমি আহি মানসৰ ছেকেণ্ড গেটখন। সেই পিনে যাব লাগিব আমি মানসৰ পিনে ভিতৰত। তাৰ আগতে বোলক কিবা খাই লওঁ।
ফাইনেলি এইবোৰ লৈ ওলালোঁ চাফাৰী কাৰণে। আৰু এতিয়া জীপত উঠি আমি মানাছৰ ভিতৰত। এয়া নিয়ম চিয়ম আছে কিবা কিবি কৰোণাৰ কাৰণে, মাস্ক চাস্ক পিন্ধি লৈ পিনি এতিয়া আমি ভিতৰত সোমালোঁ। মানাছৰ ভিতৰত আমাৰ প্ৰথম চৰাই কাউৰী, এইটোৱে বনৰীয়া বুলিয়ে ক'লোঁ আৰু। চাওঁ আগত কি কি দেখা পাওঁ। সেই টাৱাৰকেইটাত উঠি আমি মানাছ চাব পাৰিম, মানে মানাছত যি জীৱ জন্তু আহে দেখা পায়, তো তাত উঠি চাওঁ দেখা পাওঁৱে নেকি। ইয়াতে গড় হাতী দেখা পায় বোলে, কিন্তু এতিয়া ছিজনটো ভাল নহয়, ছিজনটো তো এইটো ছিজনত দেখা নাপায় তেনেকৈ। আৰু এইবোৰ মহৰ শিং, বনৰীয়া মহৰ আনি ৰাখিছে আৰু। বাঘৰ মাহী, মেকুৰী, তো যি নহওক জংঘলত দেখা পাইছোঁ। মানাছত দেখা পোৱা এটা জন্তু বনত দেখিছোঁ, তো বনৰীয়া জন্তুৱে এইটো। जिंदगी एक सफर है सुहाना, यहाँ क्या हो कितने जाना। এনেকৈ ফূৰ্তি কৰি অলপমান গোটেইবিলাকে মানাছ চাই আছোঁ। তো সঁচাকৈ জিন্দগী দুদিনীয়া হয়, তো এনজয় কৰা আৰু। তো জীৱ জন্তু দেখা পোৱা নাই, তো আমাৰ দাদা এজন আছিল, তো টাৰ্জেনৰ ফৰ্মুলাটো ইউজ কৰি দিলে মানে ইয়াতে। তো আপোনালোকে যদি মানাছত আহে তেতিয়াহ'লে মাৰ্চ মাহত আহিব। মাৰ্চ মাহত মানে ভাল হয়, কিন্তু এতিয়া বৰ্তমান ডিচেম্বৰ জানুৱাৰী মাহত এই ঘাঁহ বনবোৰ শুকাই যায়, তো গোটেইবিলাক কাটি পেলায়, তো সেইকাৰণে মানে অলপ দিগদাৰ হয়, তো জীৱ জন্তুবোৰ খুব বেছি দেখা নাপায়। তো চাওঁ যদি ভাগ্যত থাকে তেনেহ'লে দেখা পাম, নাপালেও আহিব লাগিব। মাৰ্চত আহিম নেক্সট। তো এইটো এটা মানাছৰ আকৰ্ষণ, মানে মানাছ নদী, তো মানাহ নদী বুলি কয় এইটো। তো ইয়াতে মানে মেইনলি মানুহবোৰ ইয়াতে আহে, আৰু এইখিনি মথনগুৰিত পৰে। তো ইয়াৰ পৰাও সেইটো চাইডে ভূটান থাকে, তো কিছুমান দেখা পায় আৰু জীৱ জন্তুবোৰ। তো পানী চানী খাব আহে বুলি কয়, তো দেখা নাই কিন্তু শুনিছোঁ।
এই আৰু ফটো চটো উঠাত বিজি চব তো ফটো উঠিবা আহে আৰু পানীখিনি বহুত পৰিষ্কাৰ হয় মানে ইয়াত আৰু বহুত ঠাণ্ডা ফাইনেলি হাতী বনৰীয়া তো যি নহওক আহি বনৰীয়া হাতী দেখা পালোঁ আৰু চাওঁ আগত যদি কিবা ভাগ্য থাকে আৰু দেখা পাম আৰু আহি আমি দেখা পালোঁ মৰা চৰাই ময়ূৰ ময়ূৰে চালি ধৰে বিশেষকৈ মানে আকাশত মেঘ থাকিলে ময়ূৰে বেছিকৈ চালি ধৰে শুনিছোঁ আৰু কিমান দূৰ সঁচা নাজানো एक ही जानवर मिला आदमी एक ही जानवर मिला আৰু ফাইনেলি আহি পালোঁ বাহিৰৰ পৰা এতিয়া যাওঁ কিবা খাবলৈ তো এইখিনিতে আমাৰ মানাস নেশ্যনেল পাৰ্ক শেষ হ'ল আপোনালোকে আহক আহি চাওক ভাল পাব আৰু পাৰিলে মানে মাৰ্চ মানত আহক তেতিয়া মানে জীৱ জন্তুবোৰ বেছিকৈ দেখা পায় আৰু ভিডিঅ'টো ভাল পালে লাইক কৰি দিব কমেণ্ট কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে শ্বেয়াৰো কৰি দিব তো আগলৈ যত্ন কৰি থাকিম যাতে আৰু ভাল ঠাই এক্সপ্ল'ৰ কৰিব পাৰোঁ তো ঘূৰি থকা ঠাই তো যি নহওক এটা সামান্য প্ৰয়াস আৰু থেংক ইউ